আৰু হেল্ল' বন্ধুসকল, মই আছো এতিয়া বৰ্তমান আনাৰস এটা লৈ। দেখিছেনে? এইটো আনাৰস নহয়, এইটো একচুৱেলি ভিতৰত লাইট আছে, লাইট জ্বলাব পাৰে। আৰু মই উপস্থিত আছো বৰ্তমান আহঁতগুৰিত। আৰু আহঁতগুৰিত এনেকুৱা এখন দোকান লৈ আহিলো য'ত আপোনালোকে পাব চোফা ছেটৰ পৰা আদি কৰি জাপি, মহা আৰু লাইটৰ বহুত ধুনীয়া ধুনীয়া কেচিং। আৰু ইয়াত আপোনালোকে সজাবৰ কাৰণে আৰু ঘৰত ব্যৱহাৰযোগ্য নানান ধৰণৰ বস্তু পোৱা যায়। আৰু ইয়াতে দাদাসকলে নিজে বনায় আৰু ইয়াত ইমান ধুনীয়াকৈ বস্তুবিলাক সজাই পৰা ৰাখিছে। আপোনালোকে এবাৰ চাওক, ইয়াত আপোনালোকে চাওক জাপি আছে। আৰু আপোনালোকে যদি চাই এনেকুৱা সৰু সৰু পল আছে, লাইটৰ ষ্টেণ্ড আছে, আৰু খৰাহীৰ পৰা আদি কৰি বিচনীলৈকে আপোনালোকে ইয়াত পাই যাব। মানে গৰম দিনত তেনেকৈ বিচিবৰ কাৰণে বিচনীৰ পৰা আদি কৰি বেগো আছে। আৰু দেখিছেনে ডলা, ধুনীয়া ধুনীয়া ডলা আপোনালোকে ৰাখিছে ইয়াতে। আৰু এইটো চিনি পাইছে, এইটোক কোৱা হয় আমি এই যে চেপা বুলি কওঁ। ইয়াত মানে একদম মাছ ধৰিবৰ কাৰণে এনেকে আপোনাৰ ভেটাত ৰাখি দিলে হৈ পেলাই মাছ সোমাই যাব। বাৰু আপোনালোকে চেপাটো খুলি পেলাই এনেকে জোকাৰি দিলে মাছবিলাক মানে ইয়াৰ পৰা ওলাই যায়। আৰু চেপাও ইয়াতে কিনিব পোৱা যায়। সৰু সৰু খালৈ কিছুমান আছে, এইটো সজাবৰ কাৰণে ৰাখিছে। আপোনালোকে যদি কেতিয়াবা উজনিৰ পৰা গুৱাহাটীৰ দিশে আহে তেতিয়া দেখিব আহঁতগুৰি এনেকে ৰাস্তাৰ কাষতে বহুত কেইখন এনেকুৱা দোকান আছে। আৰু ইয়াৰে এখন এয়াৰ দোকানখন হয়। আৰু ইয়াতে চোফা ছেটৰ পৰা আদি কৰি বাঁহৰ সামগ্ৰীবিলাক ইয়াত উপলব্ধ হয়। আৰু বিৰাট ধুনীয়া লাগে। মই মনোমোহিত হৈ গলো আৰু সেইকাৰণে সোমাই পেলাই চালো যে ইয়াতে অলপ বস্তু কিনি লওঁ। মোৰ ঘৰৰ কাৰণে এখন ডলা আৰু পাচি এটামান কিনি ল'ম। মানে বলক এতিয়া গৈ থাকো।